চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলৰ বিষয়ে উল্লেখ নাই বাজেটত। কৰ্মচাৰী সন্থাৰ ক্ষোভ। আজি বছৰ বছৰ ধৰি চৰকাৰী চিকিৎসালয়ত বিভিন্ন বিভাগত যেনে জৰুৰীকালীন এম্বুলেন্স সেৱাৰ চালক, ড্ৰেচাৰ, ৰিচিপশ্যনী, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, ডে চকীদাৰ, নাইট চকীদাৰ, চাফাই কৰ্মী, ভাত ৰান্ধনী, ধুবি আদিয়ে অস্থায়ী স্বাস্থ্য কৰ্মচাৰী হিচাপে অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত অতি কম বেতনে অসম চৰকাৰৰ লগতে অসমৰ ৰাইজৰ সেৱা আগবঢ়াইছে। কিন্তু অসমৰ বহুসংখ্যক মন্ত্ৰী বিধায়কক অস্থায়ী কৰ্মচাৰী সংস্থাৰ বিষয়ববীয়াসকলে স্মাৰক পত্ৰযোগে সমস্যা অৱগত কৰাৰ পাছতো তেওঁলোকৰ সমস্যাৰ বিষয়ে সদনত কোনো এজনে উল্লেখ নকৰিলে আৰু বিত্তমন্ত্ৰীয়েও বাজেটত কোনো কথা উল্লেখ নকৰিলে বুলি এক বিবৃতিযোগে ক্ষোভ প্ৰকাশ কৰিছে গোলাঘাট জিলাৰ চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ সভাপতি আৰু সম্পাদক গুণমণি হাজৰিকা, হৰেণ বৰাৰ লগতে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বাবুল দাসে। প্ৰতিখন চৰকাৰৰ অধীনত অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলে আবেদন কৰি আহিছে যদিও কোনো এখন চৰকাৰে যেনেধৰণে গুৰুত্ব দিব লাগিছিল তেনেকৈ লোৱা নাই বুলি সন্থাৰ বিষয়ববীয়াসকলে প্ৰকাশ কৰিছে। যোৱা বছৰৰ পৰা যি মহামাৰী কোভিডে বিশ্বৰ লগতে ভাৰতবৰ্ষ অসমকে ধৰি আজি পৰ্যন্ত আতংকৰ সৃষ্টি কৰি আছে, সেই সময়ত অস্থায়ী কৰ্মীসকলে দিনে ৰাতিয়ে নিজৰ জীৱন তুচ্ছ কৰি নিজৰ পৰিয়ালৰ কথা নাভাবি অতি ওচৰৰ পৰা চৰকাৰী কৰ্মচাৰীসকলৰ সমানে সমানে কোভিড ৰোগীসকলৰ লগত যুঁজি আছে। নিজৰ দায়িত্ব পালন কৰি অহাৰ পাছতো তেওঁলোকে মাহেকীয়া দৰমহা হিচাপে মাত্ৰ 1000 পৰা 4000 টকা চলিব লগা হৈছে। অসমৰ প্ৰায় প্ৰতিখন কোভিড কেয়াৰ চেণ্টাৰত অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলে কৰি থকাৰ লগতে চৰকাৰী স্বাস্থ্য কৰ্মচাৰীসকলে যিধৰণে নিজৰ দায়িত্ব পালন কৰিছে সেইদৰে অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলেও একেধৰণে কৰ্তব্য কৰি থকাৰ পাছতো চৰকাৰে কিয় এইসকল কৰ্মচাৰীক চৰকাৰী কৰ্মীসকলে লাভ কৰা সমান সুবিধা প্ৰদান নকৰে বুলি প্ৰশ্ন কৰিছে সংগঠনটোৱে। অসম চৰকাৰক অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলক অতি শীঘ্ৰে চাকৰি নিয়মীয়াকৰণ কৰি কোভিড পৰিস্থিতি সাপেক্ষে অস্থায়ী স্বাস্থ্য কৰ্মীসকলক স্বাস্থ্য বীমাৰ আওতালৈ আনি সুনিশ্চিত নিৰাপত্তা প্ৰদান কৰাৰ দাবী তুলিছে। সদনত মন্ত্ৰী বিধায়কসকলে কোভিড যোদ্ধাসকলৰ শলাগ লৈছে যদিও সমানে সমানে দায়িত্ব পালন কৰা অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলৰ সমস্যাৰ বিষয়ে উল্লেখ নকৰাত দুখ প্ৰকাশ কৰিছে সংগঠনটোৱে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ওচৰত অসমৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলৰ হৈ সমস্যাসমূহ সমাধান কৰিবলৈ গতিকে আমি এনেকৈ কোভিড ডিউটি কৰিয়ে থাকিম, যেতিয়ালৈকে মানে ডিউটি দি থাকে কৰিয়ে থাকিম বা আৰু যদি পিছতো কৰিব লগা হয় তেতিয়াও আমি কৰি থাকিম। কিন্তু আমাৰ এটাই দুখ, আমাৰ অতি কম মজুৰি। আমি এইখিনি মজুৰিৰে আমাৰ চলিবৰ কাৰণে বহুতো অসুবিধা হৈছে। আমাৰ মাহিলী মজুৰি মাত্ৰ 3000 টকা। গতিকে আমি যেতিয়া এই হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ আছে যে 1 লাখ কৰ্মচাৰী ল'ম, সেই 1 লাখৰ ভিতৰত যেতিয়া আমি মেনেজমেণ্টৰ কৰ্মচাৰী অল অসমত আছোঁ মাত্ৰ 2000। এই 2000 জন যাতে আমি কিবা এটা সংস্থাপন পাওঁ, তাৰ কাৰণে আমি ছাৰৰ ওচৰত মানে আশা বিচাৰিছোঁ যাতে আমাক এইখিনি সংস্থাপন দি আমাৰ পৰিয়ালবোৰ যাতে উপকাৰ কৰে, তাৰ বাবে আমি ছাৰৰ ওচৰত আশা ৰাখিছোঁ। সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্যকৰ্মী সন্থা হৈ পেলাই সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰক আহ্বান জনাব বিচাৰোঁ যে অসমৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত অস্থায়ী হিচাপে বিভিন্ন বিভাগত আমাৰ অস্থায়ী স্বাস্থ্যকৰ্মীসকলে দিন ৰাত এক কৰি পেলাই নিজৰ ডিউটি পালন কৰি আছে। আপোনালোকে সকলোৱে জ্ঞাত যে যোৱা বছৰৰ পৰা মহামাৰী কৰোণাৰ যি বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে, ভাৰতবৰ্ষৰ লগতে অসমতো সেই তেনেধৰণে আতংক কৰিছে। কিন্তু এজন চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীয়ে যিখিনি কৰ্ম কৰি গৈ আছে, আমাৰ অস্থায়ী স্বাস্থ্যকৰ্মীসকলেও অসমৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত নিজৰ জীৱনক তুচ্ছ কৰি নিজৰ পৰিয়ালৰ কথা নাভাবি কৰোণাৰ মহামাৰীৰ লগত সমানে এজন যোদ্ধাৰ হিচাপে যুঁজি আছে। কিন্তু অতি দুখ লগা বিষয়, আমাৰ অস্থায়ী স্বাস্থ্যকৰ্মীসকল ইমান কষ্ট কৰাৰ পিছতো, অসমৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত ইমান কষ্ট কৰাৰ পিছতো অসম চৰকাৰে আজিলৈকে কোনো পদক্ষেপ লোৱা আমি দেখা নাই। আমি সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্যকৰ্মীৰ সন্থা হৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হাতযোৰ কৰি অনুৰোধ জনাওঁ, ছাৰ আমি বিভিন্ন বিভাগত আমাৰ অস্থায়ী স্বাস্থ্যকৰ্মীখিনি নিযুক্তি হৈ কাম কৰি আছে। আমি মাত্ৰ এটা ক্ষুদ্ৰমান দৰমহা পাওঁ, যিটো দৰমহাত বৰ্তমান এজন ব্যক্তি চলিবলৈ অসুবিধা হয়। সেই গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক
অসমৰ বিত্তমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী ডাঙৰক আমি হাতযোৰ কৰি অনুৰোধ জনাওঁ সদৌ অসম অস্থায়ী স্বাস্থ্য চিকিৎসালয় কৰ্মচাৰী হৈ পেলাই যেন আমাক আপোনালোকে যি 1 লাখ নিবনুৱা সংস্থাপন দি বুলি সদনত বা আপোনালোকে উত্থাপন কৰিছে সেই 1 লাখৰ মাজত সদৌ অসম আমাৰ চৰকাৰী চিকিৎসালয় যিবোৰ অস্থায়ী স্বাস্থ্যকৰ্মী হিচাপে কাম কৰিছে তেওঁলোকক অন্তৰ্ভুক্ত কৰক আৰু আমাৰ আহি থকা দিনবোৰত কাম কৰিবলৈ আৰু উৎসাহে আপোনালোকে এটা আমাক সহায় জনাওক যিহেতু আমি আজি বছৰ বছৰ ধৰি অসম চৰকাৰে হওক অসমৰ ৰাইজৰ হওক আমি স্বাস্থ্য সেৱা কৰি আহিছোঁ সেই গতিকে আমাৰ সংবাদ মাধ্যমৰ যোগেদি আমি প্ৰতিজন অস্থায়ী স্বাস্থ্যকৰ্মী হৈ আপোনালোকৰ বিনম্ৰ অনুৰোধ জনাওঁ যে আমাক আপোনালোকে চৰকাৰীকৰণ কৰক আৰু আমাৰ অস্থায়ী স্বাস্থ্যকৰ্মীসকল এতিয়াও কৰোণা চেণ্টাৰত বিভিন্ন চেণ্টাৰত এতিয়াও ডিউটি কৰি আছে বহুতো ক'ভিড হৈ পেলাই ভুগি আছে তেওঁলোককো এজন চৰকাৰী চিকিৎসালয় যিখিনি আপোনালোকে সুবিধা দিছে বীমাকৰণ দিছে আমাকো সেই বীমাকৰণ আওতালৈ আনক আৰু চৰকাৰী চিকিৎসালয়ৰ দৰে আমাৰ অস্থায়ী স্বাস্থ্যকৰ্মীখিনিক সংস্থাপন দিয়ক আৰু আমাৰ উচিত এটা মজদুৰি দিয়ক যিটো মজদুৰি আমি এটা পৰিয়াল চলাব পাৰোঁ আমি নিজেও চলিব পাৰোঁ আৰু আমি প্ৰত্যেকজন অস্থায়ী স্বাস্থ্যকৰ্মীয়ে অসমৰ সেৱা সদায় আমি কৰি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ জয় আই অসম।